যে আমাৰ BTC অঞ্চলত নতুনকৈ এটা ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰা হ'ল তামোলপুৰ ডিষ্ট্ৰিক্ট আৰু তামোলপুৰ ডিষ্ট্ৰিক্ট আগত যেহেতু বাক্সা ডিষ্ট্ৰিক্টৰ লগত আছিলে বাক্সা ডিষ্ট্ৰিক্টৰ IAS বাক্সা ডিষ্ট্ৰিক্টৰ DO তেখেতসকলে এই শিক্ষা বিভাগটো চাইছিলে গোটেই বাক্সা ডিষ্ট্ৰিক্টৰ যিবিলাক অনুষ্ঠান আছে কিন্তু নতুনকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টৰ পৰা এইটো ভাগ কৰি লৈ যোৱাৰ পাছত তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে এডুকেশ্যন বিভাগ শিক্ষা বিভাগটো চোৱাচিতা কৰিবৰ কাৰণে BTCত এতিয়া একো মেকানিজম নাই বাক্সা ডিষ্ট্ৰিক্টৰ DO বাক্সা ডিষ্ট্ৰিক্টৰ IAS বাক্সা ডিষ্ট্ৰিক্টৰ কৰ্মচাৰীসকলে আজিৰ তাৰিখলৈকে তামোলপুৰ ডিষ্ট্ৰিক্টটো চলাই থাকিব লগা হোৱাত যথেষ্ট বাধাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল তাত আমাৰ IAS অফিচৰ দৰকাৰ আছে তাত আমাৰ BO অফিচৰ দৰকাৰ আছে DI অফিচ DO অফিচৰ দৰকাৰ আছে টোটেল এডুকেশ্যন মেচিনাৰী আমাৰ মানে কি কয় তামোলপুৰ ডিষ্ট্ৰিক্টৰ এই টোটেল ইষ্টাব্লিছমেণ্ট টোটেল ছেটআপ আমাৰ মেন পাৱাৰৰ পৰা আৰম্ভ কৰি সোনকালে তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে যাতে চেংচন কৰি দিয়াৰ ব্যৱস্থা কৰা হয় ইয়াৰ কাৰণে মই আজি হাউচত আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ মই দাবী জনাইছোঁ